মূৰত সকলোকে নমস্কাৰ জনাইছোঁ আৰু আজি মই গৈ আছোঁ আমাৰ মানুহজনৰ ঘৰৰ মানে পুখুৰী সিঁচিছিলে চাবলৈ। পুখুৰী অলৰেডি সিঁচা হৈ গৈছে, তাৰপিছত আমি দুজন গৈছোঁ আৰু এয়া পথাৰৰ মাজলৈ গৈ আছোঁ। ধুনীয়া পৰিৱেশ, ভাল লাগিছে। তাৰপিছত আপোনালোকে ভিডিঅ'টো একেলগে দেই। ভবিন যে হ'ব দে এই এনেই দেখাব আহিলোঁ, এই দেখা নাছিলে। বহুত ধুনীয়া ঘাঁহ আছে দেই ইয়াতে, ইমান ধুনীয়া ঘাঁহ পানী হৈ আছে ন? এটা ধুনীয়া ঘাঁহ আছে, একদম মজা ঘাঁহ আছে। মই কৈয়ে গৈ আছোঁ আৰু এইটো হৈছে আমাৰ পুখুৰী। সিঁচা হৈ গৈছে আৰু পুখুৰীটো। আমি মঙলদৈত আছিলোঁ ঘৰত, আৰু ইয়াতে মাহঁতে আছিলে কাৰণে ইয়াতে গোটেইখিনি সিঁচা হৈ গৈছে আৰু পুখুৰীটো। আমি চাই গৈছোঁ, যিহেতু মই এইবাৰ প্ৰথমবাৰ মানে আহিছোঁ চাবলৈ। মই দেখা নাছিলোঁ, দূৰৰ পৰা দেখা পাইছিলোঁ, ওচৰৰ পৰা দেখা নাছিলোঁ। আৰু পথাৰৰ মাজত অলপ দূৰ আছে মানে পুখুৰীটো, খোজকাঢ়ি আহিব লগা হৈছে। এইবিলাক গছ ৰুই দিয়া আছিলে নেকি? চাফা কৰিছে। আৰু ইয়াত দেখিছেনে পানী পথাৰত। আৰু ইয়াত চেল্ফি দুটামান তুলি ল'লোঁ আৰু এতিয়া ঘৰলৈ আহি আছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ।